हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल बंधुসকল আপোনালোকে ইতিমধ্যে গম পাইছে যে আসাম হায়াৰ সেকেন্ডাৰী যেটো ফার্স্ট ইয়াৰৰ এডমিশন চলি আছে হেতু অনলাইন প্ৰসেছত চলি আছে সো অনলাইন টু কেনেদৰে কৰিব লাগে আমি এটা ভিডিঅ'ত প্ৰথমৰ পৰা আৰম্ভ কৰি হেক লৈকে স্টেপ বাই স্টেপ দেখুৱাই যাম আশা কৰিছো আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিব আৰু আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি ল'ব আৰু শেয়াৰ কৰি বেলেগক জনাই দিব যে এডমিশনটো অনলাইন এডমিশনটো কেনেদৰে ল'ব লাগে সো আমি ভিডিঅ'টো আৰম্ভ কৰো আপোনালোকে মোৰ চেনেলটো লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ বন্ধুসকল আপোনালোকে আপোনালোকৰ মোবাইলৰ ইয়াতে যেটো মোবাইলৰ যেটো গুগল ক্ৰোম আছে মোবাইলৰ গুগল ক্ৰোমটো ওপেন কৰি লব ওপেন কৰাৰ পিছত আপোনালোকে ইয়াতে চাব 3 ডট আছে 3 ডটত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত প্ৰথম লাষ্টৰ পৰা 3 নম্বৰৰ যেটো অপচন আছে ডেস্কটপ সাইট এই ডেস্কটপ সাইটত আপোনালোকে ক্লিক কৰি দিব ডেস্কটপ সাইটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যেটো মোবাইলৰ স্ক্ৰিন আছে স্ক্ৰিনখন ডেস্কটপ মোডত আহি যাব আহাৰ পিছত আপোনালোকে ইয়াতে লিখিব সেবা অনলাইন ORG আৰু মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে তাৰ পৰা কাম কৰিব পাৰিব আৰু যদি আপোনালোকে ডাইৰেক্ট লিংকত যায় এটা কাম তাত তথাপি হ'ব আপোনালোকে ইয়াতে চাব যেটো কুইক লিংক আছে কুইক লিংকত ইয়াতে আপোনালোকৰ এটা লিংক দিয়া আছে এই লিংকত ক্লিক কৰি দিব লিংকত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে ষ্টুডেন্ট পোৰ্টালত সোমাই যাব সো ইয়াতে চাব বোৰ্ড অফ সেকেন্ডাৰী এডুকেশ্যন আসাম বামুনি ময়দান গুৱাহাটী ইয়াতে আপোনালোকৰ আছে অনলাইন পোৰ্টাল ফৰ সাবমিশন অফ এপ্লিকেশন ফ্ৰম ফৰ এডমিশন ইনটু এইচএস ফার্স্ট ইয়াৰ আপোনালোকে যেটো ইয়াতে 2 নম্বৰ লিংক আছে পোৰ্টাল ফৰ ষ্টুডেন্ট এপ্লিকেন্ট যেটো আছে ইয়াতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ওপৰৰ যেটো ইনস্ট্ৰাকচন আছে ইনস্ট্ৰাকচন টু দা এপ্লিকেন্ট আপোনালোকে গোটেই ইনস্ট্ৰাকচনখন ভালদৰে পঢ়ি চাব প্ৰথমৰ পৰা আৰম্ভ কৰি হেকলৈকে পঢ়ি চাব আপোনাৰ 4টা 5টা স্টেপ আছে আৰু ইয়াতে নোট আছে নোটবিলাকো পঢ়ি চাব সোৱাৰ পিছত আপোনালোকে এইটো লগইন পেজত আহি যাব লগইন পেজত আপোনালোকে চাব তলফালে লগইন আছে ইয়াতে চাব ইয়াতে আপোনালোকে চাব B20 আৰু ইয়াতে আপোনাৰ BM20 আছে আপোনালোকে এটো হাই মাদ্ৰাসাৰ কাৰণে আৰু এটো আপোনাৰ হাই স্কুলৰ কাৰণে আপোনালোকে ইয়াতে ৰোল নম্বৰটো বহাই দিব ইয়াতে ৰোল নম্বৰটো বহাই দিব ৰোল নম্বৰটো আপোনাৰ যেটো ৰোল নম্বৰ হয় হেতু ৰোল নম্বৰটো বহাই দিব আৰু ইয়াতে আপোনাৰ নামটো বহাই দিব ইয়াতে আপোনাৰ ৰোল নংখিনি বহাই দিব দিয়াৰ পিছত ইয়াতে ডেট অফ বাৰ্থ যেটো ডেট অফ বাৰ্থ আছে সেই ডেট অফ বাৰ্থখনে ব্যৱহাৰ কৰিব আপোনালোকে ডেট অফ বাৰ্থখিনি বহাই দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব ক্যাপচা আছে ক্যাপচাখিনি আপোনালোকে এটা কোডত বহাই দিব ক্যাপচাখিনি শুদ্ধকৈ বহাই দিব নহলে আপোনালোকৰ ক্যাপচা কেটা আৰু নতুন প্ৰথমৰ পৰা আৰম্ভ আৰু নতুন কৰি ফৰ্মখন ফিলআপ কৰিব লগা হ'ব পাৰে কৰাৰ পিছত লগইনত ক্লিক কৰি দিব ইয়াতে লগইন আছে লগইনত আপোনালোকে ক্লিক কৰি দিব লগইনত ক্লিক কৰাৰ পিছত ইয়াতে চাব আপোনালোকে এতিয়া আছে ইয়াতে আছে আপোনাৰ প্লিজ সিলেক্ট নিউ এপ্লিকেন্ট to make fresh online application for admission or complete any pending application form so আপোনালোকে ইয়াতে নো ডাটা বুলি লিখা আছে কাৰণ ইয়াতে কোনো ধৰণৰ কাম এতিয়ালৈকে কৰা নাই যাৰ কাৰণে so আপোনালোকে ইয়াতে ক্লিক কৰি দিব নিউ এপ্লিকেশনত ক্লিক কৰি দিব নিউ এপ্লিকেশনত ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে চাব যেটো ডিস্ট্ৰিক্ট আছে আপোনালোকৰ ডিস্ট্ৰিক্টখন ইয়াতে সিলেকশন কৰিব আপুনি যিখন ডিস্ট্ৰিক্টৰ হয় ডিস্ট্ৰিক্টখন সিলেকশন কৰি দিব দিয়াৰ পিছত আপোনালোকে ইয়াতে কলেজৰ নামটো দি দিব সো মই ইয়াতে এনে এটা লিখি দিলো মই সাপোজ গোৱালপাৰা জুনিয়ৰ কলেজ বুলি দি দিলো দিয়াৰ পিছত আপোনালোকে যিখন কলেজ ভাল লাগে যি ডিস্ট্ৰিক্ট মানে যিখন ডিস্ট্ৰিক্টত যিমান কেটা কলেজ আছে কলেজ বা হায়াৰ সেকেন্ডাৰী আছে গোটেইখন লিষ্ট ইয়াতে আহি যাব তাৰ পৰা আপোনালোকে যিখনত পঢ়িব হেখানত সিলেকশন কৰি ল'ব আৰু ইয়াতে সাব সিলেক্ট আছে
সো সিলেক্টত ক্লিক কৰি দিব। দিয়াৰ পিছত চাব ইয়াতে ইউৰ ৰিকুৱেষ্ট সেভ সাকসেসফুলি ইয়াতে ওকে কৰি দিব। দিয়াৰ পিছত আপোনালোকে চাব ইয়াতে এপ্লিকেশ্যন ফৰ্মখন নিউ এপ্লিকেশ্যন চাব। পুট গোৱালপাৰা আৰ্টছৰ পিছত আপোনালোকে ইয়াতে চাব পাৰিব ফৰ্ম কি ফিল আপ দ্য এপ্লিকেশ্যন ফৰ্ম ইনকমপ্লিট। আপোনাৰ ডকুমেণ্ট আপলোড এইখিনিও ইনকমপ্লিট আছে, ফৰ্মখন ফিল আপ কৰোঁতে এইখিনি ইনকমপ্লিট আছে, ফাইনেল ষ্টেটাছ এইখিনি কমপ্লিট আছে। চ' আপোনালোকে ইয়াৰ পিছত ইয়াতে যে আছে যদি আপোনালোকৰ ইয়াতে কোনো ধৰণৰ ভুল আছে তেনেহ'লে আপোনালোকে ইয়াতে ক্লিক কৰি ডিলাইট কৰি দিব পাৰিব। ইয়াতে চাব ডিলাইট এলাৰ্ট বুলি আছে, ওকে কৰি দিলে আপোনালোকৰ ডিলাইট হৈ যাব। চ' ফৰ্মখন কেনেদৰে ফিল আপ কৰিব লাগে মই এইখিনি দেখাই আছোঁ। ফৰ্মখন ফিল আপ কৰি দিব। আপোনালোকৰ ইয়াতে নামখন প্ৰথমৰ পৰাই দিয়া থাকিব। তাৰপিছত আপোনালোকৰ কণ্টেক্ট নাম্বাৰ হোৱাটছআপ ইফ এনি মানে কণ্টেক্ট নাম্বাৰ লগতে হোৱাটছআপ থাকিব লাগিব। লগতে আপোনালোকৰ ইমেইল লাগিব, ইমেইল এড্ৰেছ। তাৰপিছত আপোনালোকৰ সেক্স ইয়াতে যদি আপুনি ফিমেল আছে ফিমেল, মেল হ'লে মেল, আদাৰ্ছ হ'লে আদাৰ্ছ ইয়াতে দি দিব। আৰু ডেট অফ বাৰ্থটো যিহেতু আমাৰ প্ৰথমৰ পৰাই দিয়া আছে ইয়াতে আপোনালোকে ৰিলিজিয়ন বহাই দিব। ইয়াতে নেশ্যনেলিটি, তাৰপিছত ইয়াতে চাব আপোনালোকৰ প্ৰেজেণ্ট এড্ৰেছ ইয়াতে এড্ৰেছ লাইন 1, এড্ৰেছ লাইন 2। আপুনি যদি সিটি বা গাঁও বা টাউনত যদি আছে তেনেহ'লে ইয়াতে লিখি দিব। আপুনি ক'ত আছে ইয়াতে লিখি দিব। ইয়াতে আপোনাৰ পোষ্ট অফিচখন লিখি দিব আৰু ইয়াতে আপোনাৰ পিন কোডখন লিখি দিব। আৰু ইয়াতে আপুনি কোনখন ডিষ্ট্ৰিক্টৰ হয় ডিষ্ট্ৰিক্টটো লিখি দিব। দিয়াৰ পিছত ইয়াতে আপোনাৰ ষ্টেটটো আপোনালোকে অসম ব্যৱহাৰ কৰি দিব। দিয়াৰ পিছত যদি আপোনাৰ প্ৰেজেণ্ট আৰু পাৰ্মানেণ্ট এড্ৰেছখন ছেম আছে তেনেহ'লে আপোনালোকে ইয়াতে এটা টিক মাৰ্ক কৰি দিব। দিয়াৰ পিছত আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছখিনি অট'মেটিক ফিল হৈ যাব। ঠিক একেদৰে আপোনালোকে পাৰ্মানেণ্টখিনি ফিল কৰি ল'ব। তাৰপিছত আপোনাৰ ফাদাৰ্ছ নেম মাদাৰ্ছ নেম এইটো আপোনাৰ থাকি যাব আৰু অট'মেটিক আহি যাব। ইয়াতে আপোনাৰ লিগেল গাৰ্জিয়ানৰ যিটো গাৰ্জিয়ান নেম সেইটো লিখি দিব আৰু লিগেল গাৰ্জিয়ানৰ এড্ৰেছটো আপোনালোকৰ ইয়াতে দিব লাগিব। ইয়াৰ পিছত আপোনালোকে লিগেল গাৰ্জিয়ানৰ যিটো আপোনালোকৰ কণ্টেক্ট নাম্বাৰ আছে ইয়াতে দিব লাগিব। আপোনাৰ কেটাগৰীটো চিলেকশ্যন কৰিব লাগিব। আপুনি জেনেৰেল কেটাগৰীটো চিলেকশ্যন কৰিব লাগিব। আপুনি জেনেৰেল হ'লে জেনেৰেল দিব লাগিব, SC হ'লে SC, STP হ'লে STP, STH হ'লে STH, OBC হ'লে OBC, MOBC হ'লে MOBC। তাৰপিছত আপোনাৰ টি গাৰ্ডেন হ'লে টি গাৰ্ডেন, চাইল্ড উইথ স্পেচিয়েল নেচাৰ হ'লে চাইল্ড উইথ স্পেচিয়েল নেচাৰ। তাৰপিছত আপোনাৰ স্পৰ্টছ এণ্ড গাইডছ হ'লে এইটো দিব পাৰিব, স্পৰ্টছো দিব পাৰিব। তাৰপিছত আপোনাৰ কালচাৰেল NCC NSS আপুনি যি হয় সেইটো চিলেকশ্যন কৰি দিব। তাৰপৰা আপোনাৰ হোষ্টেল একমডেশ্যন নট এভেইলেবল এইটো নালাগে। আৰু আপোনাৰ নেম অফ দ্য কোৱালিফাই এক্সাম পাছ আপুনি কি পাছ কৰিছে ইয়াতে অট'মেটিক থাকি যাব এইটো। তাৰপিছত ইয়াৰ অফ পাছিং ৰোল নম্বৰ ইয়াতে দিয়া থাকিব। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰখিনি ইয়াতে দিয়া থাকিব। তাৰপিছত ইয়াতে নেম অফ দ্য বৰ্ড অফ কাউন্সিল আপুনি কি কৰিছে তাৰপৰা চাব। আৰু ইয়াতে চিলেক্ট ওৱান আপোনাৰ কি মিডিয়াম অফ ইনষ্ট্ৰাকশ্যন ফৰ HS কোৰ্চ। আপুনি HS কোৰ্চত আপুনি কি মিডিয়াম, আছামিছ মিডিয়াম ল'ব নে ইংলিছ মিডিয়াম ল'ব ইয়াতে থাকিব। আপুনি ইয়াৰ পৰা চিলেকশ্যন কৰি ল'ব। তাৰপিছত ইয়াতে নেম অফ দ্য ইনষ্টিটিউশ্যন আপুনিতো ক'ৰ পৰা মানে পঢ়িছে এইটো আপোনাৰ ইয়াতে লিখা থাকিব। তাৰপিছত টোটেল মাৰ্ক আপোনাৰ টোটেল মাৰ্ক কিমান আছে পাইছে কিমান ইয়াতে গোটেই থাকিব, ডিভিশ্যনখিনি গোটেই থাকিব। তাৰপিছত আপোনাৰ ষ্টুডেণ্ট আধাৰ ইয়াতে যিকোনো ধৰণৰ ষ্টুডেণ্ট আধাৰখিনি দিব লাগিব। তাৰপিছত আপোনাৰ পাৰ্টিকুলাৰ্ছ অফ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি যদি আপোনাৰ কোনো ধৰণৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটি আছে তেনেহ'লে ইয়াতে ফিল কৰি দিব আৰু যদি প্ৰয়োজন নাই ইয়াতে আপোনালোকে 14 নম্বৰৰ এইখিনি চাই ল'ব, ভালদৰে পঢ়ি ল'ব। ইয়াতে আপোনাৰ কম্পালচাৰী ছাবজেক্ট আছে, ইয়াতে আপোনাৰ ফৰ কমাৰ্চ ষ্ট্ৰীম, ইয়াতে আপোনাৰ তাৰপিছত ফৰ ছায়েন্স ষ্ট্ৰীম, আৰ্টছ ষ্ট্ৰীম, তাৰপিছত ফৰ ভকেশ্যনেল ষ্ট্ৰীম ইয়াতে দিয়া আছে। চ' আপোনালোকে ইয়াৰ পৰা পঢ়ি ল'ব। আৰু ইয়াতে ইলেক্টিভ ছাবজেক্ট আপোনালোকে ইয়াতে চিলেকশ্যন কৰিব। কৰাৰ পিছত চাপ'জ ধৰি লওক আপোনাৰ এডুকেশ্যন আছে, এডুকেশ্যনটো চিলেকশ্যন কৰি দিব হৈ যাব। আপোনাৰ যিকোনো চাৰিটা ইয়াতে চিলেকশ্যন কৰিব লাগিব। কৰাৰ পিছত আপোনালোকে আহি যাব
তাৰপিছত আপোনালোকৰ বেংক একাউণ্ট ইয়াতে বেংক ডিটেইলখিনি আপুনি আপোনাৰ বেংক একাউণ্টখন লাগিব ইয়াতে সব বেংক নেম দিব লাগিব ইয়াতে বেংক ব্ৰাঞ্চ দিব লাগিব তাৰপিছত ইয়াতে আপোনাৰ বেংক একাউণ্ট নাম্বাৰটো দিব লাগিব আৰু ইয়াতে আপোনাৰ IFSC কোডটা দিব লাগিব দিয়াৰ পিছত আপোনালোকে ইয়াতে ডিক্লাৰেশ্যন এইখিনি গোটেইখিনি ভালদৰে পঢ়ি চাব একদম ভালদৰে পঢ়ি ইয়াতে আপোনালোকে সেভ হোম ক্লিক কৰি দিব সেভ হোম সেভ আছে ফৰ্ম আছে আপোনালোকে সেভ কৰি দিব সেভ কৰি দিয়াৰ পিছত ইয়াতে আপোনালোকে প্ৰথম পেজত আৰু আহি যাব আহাৰ পিছত আপোনালোকৰ ডকুমেণ্ট আপলোডখিনি ইয়াতে যেটো ডকুমেণ্ট আপলোড আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত কি ডকুমেণ্ট লাগে ইয়াতে আপোনাৰ প্লিজ ফিল আপ দা ষ্টেট ফ্ৰম ফাৰ্ষ্ট আপোনালোকে প্ৰথম ফৰ্মখন ফিল আপ কৰি ল'ব তাৰপিছত আপোনালোকৰ ডকুমেণ্টখন অটোমেটিক আহি যাব আহাৰ পিছত ইয়াতে আপোনাৰ ডকুমেণ্ট আপলোড হ'ল হোৱাৰ পিছত আপোনালোকৰ ফাইনাল ষ্টেপখন আহি যাব ফাইনাল ষ্টেপত ইনকমপ্লিট বুলি আহি যাব আহাৰ পিছত আপোনাৰ একশ্যনত কি আছে আপুনি যদি ফৰ্মখন ফিল আপ কৰোঁতে কোনো ধৰণৰ ভুল কিবা কিবি হৈছে তেনেহ'লে আপোনালোকে ইয়াৰ পৰা শুদ্ধ এইটো ইয়াৰ পৰা একশ্যনত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব ডিলাইট এলাৰ্টত অহাৰ পিছত ইয়াতে অ'কে ক্লিক কৰি দিব অ'কে ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ ফৰ্মখন ৰেকৰ্ড ডিলাইট সাকসেসফুল ৰেকৰ্ডখন ডিলাইট সাকসেসফুল হৈ গৈছে ইয়াতে অ'কে কৰি দিব দিয়াৰ পিছত আপোনালোকৰ নতুন কৰি আৰু অনলাইন ফৰ্মখন ফিল আপ কৰিব পাৰিব সো বন্ধুসকল আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে এটা লাইক শ্বেয়াৰ আৰু কমেণ্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব